Hello everyone, আকৌ এটা মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মৰ্নিং ভিডিঅ'টো ষ্টাৰ্ট কৰিছো মানে আজি কলডিল ভাজিম বুলি বাৰীৰ পৰা ছিঙি আনিলে দেউতাই আৰু এইটো মই কলডিল কুটি আছো মানে পিহনাত দি আছো আৰু ভাজিম আৰু পিহনাত ভালকৈ দিলে মিহি হয় আৰু কলডিল খালে আমাৰ স্বাস্থ্যৰ কাৰণে ভালো খাব লাগে মাজে মাজে আৰু সেইটো কাৰণে আমি বাৰী কলডিল যদি সেইটো কাৰণে খাইছো আৰু ঘৰ আমি খোৱা মানুহ কেইটামান চাৰিটাহে কলডিল খোৱা বাকীকেইটাই নাখায় সো আমি মই পিহনাত দি আছোঁ এয়া কাটিছোঁ চুমে বনাব মই নবনাওঁ দেই মানে চুম বনাবা এয়া মই যোগাৰ কৰি দিছোঁ কাটি আৰু এইফালে চুমে আলু বিচাৰি আছে তলত হয় দেহা কাহ দেহা হাই কোৱা হাই বুলি কোৱা হাই হাই কোৱা আকৌ এনেকৈ হাই বুলি লাভ ইউ বুলি কৈ দিয়া লাভ ইউ আই লাভ ইউ বুলি কৈ দিয়া খং উঠি আছে তাৰ ইফালে মানে পুৰা ভেম কোৱা আকৌ কোৱা আৰু সেইফালে আমাৰ মায়ে ৰাতিপুৱা কমন কাম এটা আছে যেনিবা দানা সিজোৱা এইয়া দানা সিজা আছে এইফালে দানা সিজা আছে আৰু কেইদিনমানৰ আগত যে দেখাইছিলোঁ গৰুজনী জগিছিলে মানে গৰু পোৱালিটো জগিছিলে যে সেই গৰুজনীক বহুত যত্ন ল'ব লগা হৈছে গাখীৰ কাৰণে বিশেষকৈ আমাৰ ল'ৰা পুৰা গাখীৰ বলিয়া আৰু এইফালে খেলি আছে সি ৰাতিপুৱাই গাঁও ফুৰি আহিছে আইতাকৰ লগত সি মানে ৰাতিপুৱা সদায় মুখখন যেনে তেনে ধুব আৰু আইতাকৰ লগত যাব সেয়া মোক খওঁতে দম দিছে দেখিছেনে বাৰু অ'ট কি বুলি কৈছা অ'ট বুলি কৈছা তোমাৰ নামটো কৈ দিবা নেকি কিয় আৰু এইফালে বনাইছে কলডিলৰ ভাজি মচুমা কেইটামানো লগত দি দিছে কলডিলৰ লগত এনেও মচুমা কেইটামান লগত দি দিলে ভালেই লাগে বনোৱা মানুহজনী এইজনী আৰু আপোনালোকক যে কৈছিলোঁ লটাৰী খেলাৰ কথা আমাৰ এওঁলোক লটাৰী টিকেট বেচিবলৈ যোৱা কথাটো এইফালে আমাৰ এয়া লটাৰী টিকেট এইটো ফাকুৱাৰ উপলক্ষে পতা হৈছে উপহাৰ স্কুল স্কুল যাবানে যাবা পঢ়িবা আৰু আমাৰ দেহা এতিয়া যাব মই ধুনীয়াকৈ উলিয়াই লওঁ তাক আৰু দেহাক মই ধুনীয়াকৈ উলিয়াই ল'লোঁ আৰু উলিয়াই হোৱাৰ পিছত সি মোতকৈ আগবাঢ়িলে মানে স্কুল যাবলৈ সেয়া আগবাঢ়িলে চাওকচোন আৰু মোক বাই বাই দি গৈছে সেয়া দেহা মই স্কুললৈ আহি আছোঁ দেহা আৰু আমাৰ দেহাহঁতৰ স্কুলখনৰ কাষতে আমাৰ গাঁৱৰ নামঘৰটো আছিল তাত নাম প্ৰসংগ চলি আছে আৰু কাষতে নাম প্ৰসংগ চলি থাকিলে বা নামঘৰত কিবা এটা হৈ থাকিলে ভালেই লাগে আৰু আমাৰ দেহাহঁতৰ স্কুল আহি পাই গ'লোহি মই আৰু দেহা আহি ইয়াত ধুনীয়াকৈ আজি ল'ৰা ছোৱালী বেছি নাছিলে আৰু ধুনীয়াকৈ সি খেলিলে মানে বিশেষ সি পঢ়া শুনাটো নকৰেই আৰু এইফালে ধুনীয়াকৈ সি ঘৰটো সজাই আছে আৰু ল'ৰাক স্কুলৰ পৰা অনাৰ পাছত মই দেৰিকৈ খালোঁ মানে মাহঁতেও খালে লগত মই বৰা চাউলৰ লগত জলপান মানে বৰা চাউলৰ জলপান খাম বুলি ভাবিলোঁ আৰু সেইটো কাৰণে মই ভাবিলোঁ বৰা চাউলৰ জলপান ভাজিৰ লগত খাই ভাল লাগে চ' মই ভাজি অকণ বনাই ল'লোঁ কবি ভাজি অকণ আৰু এইফালে বনাই আছোঁ আৰু এনেকৈ খাই কোনে ভাল পায় জনাবচোন আৰু এইফালে আমি চবেই বৰা চাউলৰ লগত মানে ভাজিৰ সৈতে খাইছোঁ এইফালে মায়ে খাই আছে এইফালে চুমে খাই আছে আৰু মই খাই আছোঁ সেয়া ভাজিৰ লগত লৈ লৈছোঁ এইফালে আমাৰ হাজবেণ্ড ডিউটিৰ পৰা আহিছে আৰু এইফালে চব্জি লৈ আহিছে আৰু কি আনিছে কেঁচা চানা মগু চানা কেঁচা চানা আনিছে আৰু দেহালৈ জ্বলা নিদিয়াকৈ আনিছে আৰু এয়া মিঠাই আমাৰ সন্ধিয়া সময়ত এইবোৰ খোৱা বোৱা হৈ থাকে আৰু কেঁচা চানা এই অলপ আগত এয়া আমাৰ দেহালৈ কি আনিছে তোমালৈ পাপাই কি আনিছে দেখা
পাপাই তোমালে কি আনিছে কি আনিছে তুমি এতিয়া খাবা খাই মেলি পঢ়িবা নাই হা পঢ়িবা এয়া মোৰ মানে মই আছুতীয়াকৈ আছোঁ মোৰ মাহেকীয়া চলি আছে আমি মোৰ বস্তুবোৰ চব একাষৰীয়াকৈ থোৱা আছে আৰু মোক চবেই এতিয়া একাষৰীয়া কৰিছে আৰু এইফালে নাই মোক একদম পূৰা একাষৰীয়াকৈ দিছে ওপৰৰ পৰা দিয়া ওপৰৰ পৰা দিছে দেখিছে আৰু এইকেইটা দিনত মাইকী মানুহবিলাকক সঁচাকৈ কিবা অশান্তি লগাগতে লাগে এইকেইদিন আৰু মইতো ৰাতিপুৱাই মাহেকীয়া হ'লোঁ আৰু সেইটোৰ কাৰণে মানে দিনটো নাযায় হোৱা লাগিছে আৰু এতিয়া চানা খাই লওঁ ধুনীয়াকৈ কৰি আছোঁ পঢ়ি দেখাই দিয়া 1 2 3 4 5 9 ভুল আছে দেখা আৰু মাহেকীয়া হ'লে মানে পূৰা ভাল বস্তু খাই থাকিব লাগে আৰু যাতে দুৰ্বল হৈ নাযায় মানুহে এনেও মাহেকীয়া হোৱা সময়ত অকণমান দুৰ্বল ভাৱ লাগে আৰু আমি যাতে দুৰ্বল ভাৱটো নালাগক বুলিয়ে ভাল বস্তু খাব লাগে যিখিনিত ভিটামিন থাকে আৰু সেইখিনি খাব লাগে আৰু মই খাওঁৱেই প্ৰায় আৰু খোৱাৰ আগত সদায় মই গাখীৰ খাওঁৱেই আৰু বেছি নাখাওঁ এগিলাচ নাখাওঁ কিন্তু মানে খাই ভাল নাপাওঁ মই বিশেষকৈ আৰু মই খাই ভাল নাপাওঁ যদিও মানে মই গাখীৰটো খাওঁ মানে নিজৰ কাৰণে নিজৰ স্বাস্থ্যৰ কাৰণে আৰু এয়া গাখীৰ একাপ খুৱাইছোঁ ভাত পানী খাই হোৱাৰ পাছত সময়ত আৰু এইফালে চাওকচোন আমাৰ দেহাই খেলি আছে মানে মোবাইল চাই আছে সি মোৰ মোবাইল নিবিচাৰে আৰু দেউতাকৰ মোবাইল আহি ডিউটিৰ পৰা অহাৰ পাছতে দেউতাকৰ মোবাইল বিচাৰে আৰু এইফালে দেহাই মোবাইল চাই আছে মোবাইল চোৱাত ব্যস্ত পূৰা আৰু কোন মাতি থাকিলেও নুশুনে আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব বাই বাই